জিয়াই তুলিলা মোক জিয়াই তুলিলা মোক জিয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে খিৰে খিৰে বুৱালা প্ৰেমৰ অলকানন্দ নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু বৰ্তমান মই আছোঁ টেঙাখাটত আৰু চাব পাৰে অকলে আছোঁ। এইফালে বাইকৰ লাইট জ্বলি আছে, গোটেই আন্ধাৰ হৈছে আৰু ৰাস্তাটো মই যিহেতু আহিলোঁ গোটেই ফগ মানে লাহে লাহে আহিবলগীয়া হৈছে আৰু বহুত ঠাণ্ডা। আৰু আমি গৈ আছোঁ মায়োদিয়ালৈ। আমি প্ৰায় 7জন বন্ধুৰ সৈতে আমি মায়োদিয়া গৈ আছোঁ আৰু এটা ব্লগ বনাইছোঁ যাতে আপোনালোকে চাব ভিডিঅ'টো বা ভিডিঅ' যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু আমি এতিয়া ৰাস্তা গৈ থাকোঁ, কি কি হয় আপোনালোকে দেখা পাব। ধন্যবাদ। বলো খাবো যাও। হেমচন্দ্ৰ চলিহা জিত ভাই প্ৰিন্স প্ৰিন্স সুজিত দা এইফালে ভলক বনাইছে বুলি কৈছে। আমি শান্তিপুৰ আহি পালোহি আৰু ইয়াত এতিয়া পাছ দিওঁ আৰু লগতে কিবা এটা চাহ খাই ল'ম, তাৰপিছত পাছ দিম আৰু ইয়াৰ পৰা যাম। নহয় ভিডিঅ' চাই দিয়া আপুনি। আমাৰ ফ্ৰেম इसलिए हम ऐसी वही बोला था ना, इसलिए एंटी करो ये एंटी करो बोला कुछ আমি এতিয়া বৰ্তমান ৰয়িঙৰ পৰা উঠি গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ অলপ। এইখিনি ৰাস্তা অলপ ভালেই, কিন্তু ওপৰত গৈ ৰাস্তা বহুত বেয়া, মানে ঠেক ৰাস্তা হয়। আমি পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ আৰু ইয়াৰ পৰা প্ৰায় 30 কিলোমিটাৰমান হ'ব মায়োদিয়ালৈ। আৰু অলপ ইয়াতে আমি ৰখি লৈছোঁ যিহেতু বাইক চলাই ভাগৰ লাগিছে। স্মৃতিৰে খিলাপাত পৰে নে মনতে তোমাৰ চুকি দুহাতেৰে লিখিছিল তাত ঠিকনা সুৰ কবিতা
এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে পুৱালা প্ৰেমৰ অলকানন্দ আমি মায়দিয়া পাই গ'লোঁ, কিন্তু এইবাৰ বৰফ একেবাৰে নাই। চ' বেছি দেৰি আমি ইয়াত নকৰিলোঁ, ফটো মাৰি ইয়াৰ পৰা আমি উভতো আৰু। কান্দি দে আকৌ নাকান্দো এতিয়া ঘৰত গৈ কান্দিম উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ যিহেতু বৰফ নপৰিল, আমি সেইকাৰণে মায়দিয়াৰ পৰা উভতি গৈ আছোঁ ঘৰলৈ। বেছি দেৰি তাত নকৰিলোঁ, আৰু এতিয়া গৈ থাকোঁতে আমি বাইকৰ ষ্টাৰ্ট বন্ধ কৰি থৈ গৈছোঁ, কাৰণ আমি তললৈ নামি গৈ আছোঁ। চ' ষ্টাৰ্ট দিয়াৰ কোনো প্ৰয়োজন নাই। ফাকেৰে স্মৃতিৰে খিলা পাত পৰে নে মনত